বিয়া হ'ব আমাৰ 4 বছৰ হ'ল আৰু এই 4 বছৰত আজি মই প্ৰথম তেওঁলোকৰ নামঘৰত এনেকৈ গৈ আছোঁ। আগে পিছে মই তেনেকৈ কেতিয়াও যোৱা নাই। এবাৰ জাষ্ট বিয়াৰ পিছতে সেৱা কৰি আহিছিলোঁ খালি, কিন্তু নামঘৰত কেতিয়াও বহা নাছিলোঁ। কিন্তু আজি চান্স পালোঁ, কাৰণ কিয় তাত আজি গুৰুআসনখন প্ৰতিষ্ঠা কৰিব নতুনকৈ। চ' তাতে ঢেৰ কিবা কিবি আয়োজন কৰিছিলে। চ' তেওঁলোকে আমাকো ইনভাইট কৰিছিলে আৰু সেই সুযোগটো লৈ আমিও গ'লোঁ। আৰু গৈ পোৱাৰ লগে লগে এনেকৈ চাহ তাহ খাবলৈ দিলে, তাৰপিছত দিলে জলপান খাবলৈ। আৰু এয়া জলপান যে মই কেতিয়াও খাই পোৱা নাই, কাৰণ এয়া কোমল চাউল তিয়াই থোৱা আছিলে, নাজানো কেনেকৈ খায়। তো প্ৰথমতে মই গুড় লৈছিলোঁ, মানুহজনে ক'লে যে কি এয়া তুমি পানী নিমখ বুট এনেকৈ জলকীয়া দি খালে বেছি ভাল পাবা। চ' মই তেনেকৈ খালোঁ, কাৰণ কিয় দৈ আৰু গুড়েৰেতো আমি জলপান খাই থাকোঁ। পিছে এই জলপানখন অকণমান বেলেগ, কিয় বেলেগ, কাৰণ এয়া চাউল হয়, কিবা এটা বেলেগ চাউল আৰু দেই, মই নাজানো। আৰু তাৰপিছতে প্ৰসাদ চসাদো খাবলৈ দিলে। প্ৰসাদ খাই মেলি অকণমান দেৰি নামঘৰত বহিলোঁ। আৰু যিহেতু আমি ৰিটাৰ্ণ আহিম, সেইকাৰণে প্ৰথমতে আমাক ভাত খাবলৈ দিলে। আৰু ভাত সাজো ইমান সোৱাদ আছিলে নহয়, তাৰে